চাইকেল লৈ লাডাখ ভ্ৰমণ কৰিলে ডিব্ৰুগড়ৰ দুই যুৱকে। দুজন সাধাৰণ যুৱকৰ অসাধাৰণ কাৰ্য, দুখন সাধাৰণ চাইকেল লৈ সফলতাৰে সামৰিলে লাডাখ ভ্ৰমণ। পেডেল মাৰি অতিক্ৰম কৰিলে প্ৰায় ৬,০০০ কিলোমিটাৰ পথ। পৰিৱেশ সুৰক্ষা কৰক আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক, এই শ্লোগান লৈ পৰিৱেশ সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে টিংখাঙৰ দুই যুৱকে কৰি দেখুৱালে দুঃসাহসিক কাৰ্য। টিংখাঙৰ পৰা লাডাখলৈ চাইকেল যাত্ৰা কৰি অসাধ্য সাধন কৰিলে দুই যুৱকে। টিংখাঙৰ ১ নং নাহৰপাৰা বৰবিল গাঁৱৰ দুই প্ৰকৃতিপ্ৰেমী যুৱক অভিলেখ খন্দিকৈ আৰু প্ৰভাত তাঁতীয়ে যোৱা ২১ আগষ্টত চাইকেলেৰে সজাগতা যাত্ৰা আৰম্ভ কৰিছিল জম্মু কাশ্মীৰৰ লাডাখলৈ। আৰু সম্পূৰ্ণ ৭৭ দিনৰ অন্তত নিজ গৃহ উপস্থিত হয়হি যুৱক দুজন। নিজ গৃহত উপস্থিত হোৱাৰ লগে লগে দুয়োগৰাকী চাইক্লিষ্টক সম্বৰ্ধনা জনাই বিভিন্ন দল সংগঠনে। মনত অলেখ উদ্যম আৰু প্ৰকৃতিৰ প্ৰতি ভালপোৱা লৈ বিশেষ কোনো যাৱতীয় সা সুবিধা অবিহনে কৰা এই লাডাখ যাত্ৰাত বহু ঘাট প্ৰতিঘাতৰ লগতে বৰ্ণিল অভিজ্ঞতা লাভ কৰাৰ কথা উল্লেখ কৰে যুৱক দুজনে। আনহাতে তেওঁলোকৰ এই অভিযানত স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাই আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে বিধায়কগৰাকীৰ কৃতজ্ঞতা জ্ঞাপন কৰে।